নমস্কাৰ, মই দিলৰ হোসেন। আজি আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, তেতিয়া বুজি পাব যে ভিডিঅ'টো কিহৰ ওপৰত ভিডিঅ'টো আপলোড কৰা হৈছে। আপোনালোকে সকলোৱে গুগল পে, ফোন পে, পেটিএম চলাই আপোনালোকে মাহে মাহে ৰিচাৰ্জো কৰে। গুগল পে, ফোন পেৰ পৰা যে ৰিচাৰ্জ কৰে, তাৰ পৰা 1 টকা এটা কেছবেক পায় নেকি? যদি নাপায় তেনেহলে আমি যোনটো এপছ মুকলি কৰিছোঁ, এপছটো হৈছে শোণিতপুৰ জিলাৰ চিৰাজুলিত মুকলি কৰা হৈছে। অফিচটো আমাৰ চিৰাজুলিত হয়। আপোনালোকে যদি এপছটো ডাউনলোড কৰে তেনেহ'লে বেছি একো প্ৰয়োজন নাই। আপোনাৰ যোনটো বেংকত মোবাইল নাম্বাৰ দিয়া হৈছে, এই মোবাইল নাম্বাৰটো লাগিব আৰু আপোনাৰ জিমেইল একাউণ্ট থাকিব লাগিব আৰু আপোনাৰ নামটো এনেই অটোমেটিকলি আহি যাব। মই দেখাই দিম স্ক্ৰীনত, চাই ল'ব। আৰু যোনটো বিষয়ত কথা কৈ আছোঁ যে কি ফায়দা হ'ব এপছটো চলালে। আপুনি যদি দোকানী হৈ থাকে তেনেহ'লে আপুনি ডেইলি 1000 টকা 1200 টকা ইনকাম কৰি আছে ৰিচাৰ্জ বেছি, তেনেহ'লে ইয়াতকৈ বেছি কেনেকৈ ইনকাম কৰিব পৰা যাব? আপুনি যদি এটা ৰিচাৰ্জ দিয়ে 100 টকাত কিমান পায়? 1 টকা নাপায় কেতিয়াবা। এতিয়া এইটো এপছত আপোনালোকে বহু টকা পাব, 100% চিয়'ৰ। আপুনি যদি জিঅ' ৰিচাৰ্জ কৰে, জিঅ' ৰিচাৰ্জত আপুনি জিঅ'ত যদি ৰিচাৰ্জ কৰে তেনেহ'লে 100 টকাত 3 টকা 6 পইচা পাব। তেনেহ'লে 300 টকা আপুনি যদি ৰিচাৰ্জ কৰে কিমান টকা পাব? 10 টকা এনেকুৱামান পাব, 100% চিয়'ৰ। এয়াৰটেলত যদি আপুনি ৰিচাৰ্জ কৰে 100 টকাত 2.5% পাব, ভোডাফোনত 3% পাব, BSNLত 4.5% পাব। আকৌ যদি আপুনি টিভি ৰিচাৰ্জ কৰে, টিভি ৰিচাৰ্জত মানুহে বহুতে ৰিচাৰ্জ কৰে, বহুত 1000, 2000, 3000 লোকে ৰিচাৰ্জ কৰে। টাটা স্কাইত 3%, এয়াৰটেলত 3%, ডিছ টিভিত 3%, D2S 3%। যিকোনো ৰিচাৰ্জ কৰিব আপুনি, টিভি ৰিচাৰ্জ যিকোনো ৰিচাৰ্জ কৰিলে 3%কৈ পাব। আৰু মোবাইল ৰিচাৰ্জবিলাকতো কৈয়ে দিছোঁ। আপোনালোকে যদি এইটো এপছটো চলাব খোজে বহুত সুবিধা আছে। আপোনালোকে গুগল পেৰ পৰা ৰিচাৰ্জ কৰিলে কোনো ফায়দা নাই। আপোনালোকৰ এইটো টেনশ্যন ল'ব নালাগে যে কোনো প্ৰব্লেম হ'ব, কোনো প্ৰব্লেম নাই। আৰু মই ওপৰত লিংকটো দি দিম, লিংকত ক্লিক কৰি আপুনি ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি পেলাই আপোনাৰ মোবাইল নাম্বাৰ খুজিব, জিমেইল একাউণ্ট খুজিব, নামটো আপোনাৰ অটোমেটিক চিলেক্ট হৈ যাব। আপুনি যিকোনো পাছপোৰ্ট ব্যৱহাৰ কৰিব পাৰে। পিছত আপুনি যে ৰিচাৰ্জ কৰিব কেনেকৈ, সেইটো আপোনাৰ মই দেখাই দিম স্ক্ৰীনত, চাই ল'ব। আপোনালোকে ফাৰ্ষ্ট টাইম যাব লাগিব প্লে ষ্ট'ৰত। প্লে ষ্ট'ৰত গৈ আপুনি recharge.money.in লিখাৰ পিছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি তলত স্ক্ৰল ডাউন কৰিব। সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, তেতিয়া বুজি পাব। স্ক্ৰল ডাউন কৰি থাকক। আহি গ'ল ৰিচাৰ্জ মানি। অ'পেন কৰিব। যদি অ'পেন কৰা নাথাকে অ'পেন কৰি ল'ব। মোৰ তাত অ'পেন কৰা আছিলে। পিছত নতুনকৈ যদি একাউণ্ট বনাব খুজিছে তেনেহ'লে ফাৰ্ষ্ট আপুনি মোবাইল নম্বৰ টাইপ কৰিব লাগিব। পিছত জিমেইল একাউণ্ট এইটো অটোমেটিকলি আহি যাব, আপুনি চিলেক্ট কৰি ল'ব। তাৰ পৰা নামটো নিজে নিজে আহি যাব, ছাবমিট কৰিব। আৰু যোনে বনোৱা আগতে আছিলে লগ ইন কৰিব খুজিলে তেনেকুৱা কৰিব পাৰিব। মোৰটো লগ ইন কৰা আছিলে, মই এইকাৰণে ডাইৰেক্টলি কৰি দিলোঁ। চাওক মোৰ তাত আছে 257 টকা মোৰ এড কৰা আছে একাউণ্টত। পিছত আপুনি যদি কাৰোবাক ৰিচাৰ্জ দিব বিচাৰে কিমান টকা পাব আপুনি লগালগ তাতে হেৰি হৈ যাব। ফাৰ্ষ্ট টাইম আপুনি নাম্বাৰটো টাইপ কৰিব লাগিব। পিছত আপুনি কোন ষ্টেটত আছে ষ্টেটটো চিলেক্ট কৰি ল'ব, মই আছাম। পিছত আপুনি কিমান টকা ৰিচাৰ্জ কৰিব পাৰে বা তাতে প্লেন বুলি দিয়া আছে, প্লেনত চাৰ্জ কৰিব আপোনাৰ কিমান প্ৰয়োজন আছে। মোৰ 239, মোৰ তাত কিন্তু আছিলে 257। এতিয়া মই 239 টকা ৰিচাৰ্জ কৰিম। 239
এইটো আছে 239 মই ৰিচাৰ্জ কৰিলে কিমান টকা পাম আপোনালোকে নিজে চাব পাৰিব মই কনফাৰ্ম হোৱাৰ পিছত আপুনি নিজে চাব পাৰিব মোৰ কিমান টকা থাকিল বা কিমান টকা পালোঁ মই কেছবেক লাভ দেখাই আছোঁ হৈ গ'ল মোৰ ৰিচাৰ্জ সাকসেসফুল 26 টকা এতিয়া 26 টকা তেনেহ'লে 257 ৰ পৰা 239 গ'লে এতিয়া কিমান থাকে এয়া চাওক মোৰ প্ৰফিট কিমান আহিল 8 টকা 60 পইচা